বুজিছা বৰুৱা, আমি মানে নাগা বাচ্ছাৰ তুলি লৈছোঁতো, সেইকাৰণে ভাবিছোঁ সি ডাঙৰ হৈ কথা কোৱা হোৱালৈকে আমি তাৰ ভাষাটোৱে শিকিলোঁ, বুজি নাপাম। বৰাই নতুন মোবাইল কিনিলি নেকি ৰে? নহয়, গাৰ্লফ্ৰেণ্ডৰ হয়। গাৰ্লফ্ৰেণ্ডৰ মোবাইল লৈ ঘূৰি ফুৰিছে যে, সদায় কৈ থাকে ফোন নুঠাও বুলি, সেইকাৰণে গৈ একেবাৰে লৈ আহিল, বুজিছ? অ' বতাই, তই কালি হস্পিটেলৰ পৰা অপাৰেশ্যন হৈ কিয় গুচি আহিলি ৰে? নকবি আৰু, নাৰ্ছজনীয়ে কৈ আছিলে বোলে ভয় নকৰিবি, একেবাৰে তোৰ সৰু অপাৰেশ্যন, বুজিছ? আৰে ঠিকেইতো কৈছিলে, আবে নাৰ্ছজনীয়ে মোক কোৱা নাছিলে নহয় ভয় নকৰিবলৈ, সেই টেষ্ট খোৱা ডাক্তৰটোকে ভয় নকৰিবলৈ কৈ আছিলে, বুজিছ? আৰে বঢ়া কি হ'ল তোৰ? মূৰত দেখোন তোৰ দুখ পালি? কেনেকৈ দুখ পালি মূৰত? নকবি আৰু, বুজিছ, মোৰ ফাটি তেজ ওলাই গ'ল। আবে কেনেকৈ? পাথৰ দি পানি মই গছ কাটি আছিলোঁ, বুজিছ? সেই সময়তে কোনো বুঢ়া এটা আহিলে, আহি মোক ক'লে যে নিজৰ মাথাটো ব্যৱহাৰ কৰ, নিজৰ মাথাটো ইউজ কৰ বুলি ক'লে। মই মাথাটো ইউজ কৰি দিলোঁ, এতিয়া মোৰ ফাটি তেজ ওলাই আছে, বুজিছ? কালি আণ্ডাৰৱেৰ কিনিবলৈ বজাৰলৈ গৈছিলোঁ, বুজিছ বদাই? অঁ, পিছে কিনিলি নাই আণ্ডাৰৱেৰ? কি হ'ব আৰু, 400-500 টকা তোৰ আণ্ডাৰৱেৰ উলিয়াই দিছে। মইতো ক'লোঁ, অঁ কি ক'লি তাক? মই ক'লোঁ কি জান, মোক পাৰ্টি ৱেৰ নালাগে, আণ্ডাৰৱেৰ লাগে, আণ্ডাৰৱেৰ বুলি কৈ গুচি আহিলোঁ, বুজিছ বৰুৱা? আমি মানে এই নগা ভাষা কিতাপখন বিচাৰি ফুৰিছোঁ, নগা ভাষা কিতাপখন লাগে, বুজিছেনে? অঁ নাগা ভাষা হ'ব কেলৈ? বুজিছ বৰুৱা, আমি মানে নাগা বাচ্ছাৰ তুলি লৈছোঁতো, সেইকাৰণে ভাবিছোঁ সি ডাঙৰ হৈ কথা কোৱা হোৱালৈকে আমি তাৰ ভাষাটোৱে শিকি লওঁ, নহ'লে বুজি নাপামতো।